চলিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত উজলিল ধূপধাৰাৰ এগৰাকী শিক্ষাৰ্থী। এই শিক্ষাৰ্থীজনৰ নাম হৈছে ভাস্বতী দাস। গোৱালপাৰা জিলাৰ ধূপধাৰা অঞ্চলৰ শেখাপাৰা নিবাসী পিতৃ প্ৰয়াত দিলীপ কুমাৰ দাস আৰু মাতৃ ৰুণী দাসৰ দ্বিতীয় কন্যা ভাস্বতী দাসে এই বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ডিষ্টিংশ্যন সহৰে উজলি উঠে এইগৰাকী কীৰ্তিমান শিক্ষাৰ্থীয়ে। ভাস্বতী দাসে এছ.টি. ফ্ৰান্সিছ স্কুলৰ লগতে শেখাপাৰা আৰু ধূপধাৰা অঞ্চলৰ ৰাইজলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। অসমীয়াত ৮২, ইংৰাজীত ৮৪, সাধাৰণ গণিতত ৯২, সাধাৰণ বিজ্ঞানত ৯৭, সমাজ বিজ্ঞানত ৮৯ আৰু ভূগোলত ৮২ নম্বৰেৰে জিলিকি উঠে এইগৰাকী কীৰ্তিমান শিক্ষাৰ্থী ভাস্বতী দাসে। একাগ্ৰতা আৰু কঠোৰ পৰিশ্ৰমে সফলতাৰ মূল চাবিকাঠি আৰু সেই কথাকে প্ৰমাণ কৰিলে ছাত্ৰ ভাস্বতী দাসে। এইগৰাকী ভাস্বতী দাসলৈ আমি অভিনন্দন জনাইছোঁ আৰু তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। জয় আই অসম।